সকল কি খবৰ আপোনালোকৰ আপুনি বাৰু মনিছা নন বেকাৰ নেকি কিন্তু কেক বনাবলৈ বিৰাট মন ধুনিয়া কেক বনাব মন বজাৰৰ পৰা কিনিব অলপ বেছি কষ্টলি হৈ যায় তো আজি এই কাৰণে আমি কেক কেনেকৈ ডেকোৰেট কৰিম এটা ধুনিয়া বাৰ্বি কেক কেনেকৈ ইমান ইজিলি ডেকোৰেট কৰিম চাওঁ বলক এয়া মই লৈছো এটা কেক স্পঞ্জ আপুনি যিকোনো আপোনাৰ মন পছন্দৰ এটা কেক স্পঞ্জ লৈ ল'ব পাৰে এটো সব মোটা দাল দীঘল চুৰি নাছিলে কেক কাটিব কাৰণে মই সব কেনেকৈ খুটাডাল ধৰি পেলাই ধুনিয়াকৈ টানি দুইফাল কৰি লৈছো ইয়াতে মই বাৰ্বি কেক বনাবৰ কাৰণে দুটা সাইজৰ কেক লৈছো এটা সৰু এটা ডাঙৰ তো আপুনি ফ্ৰক হিচাপত যিকোনো সাইজ আপুনি মিলাবৰ কাৰণে এটা যাতে ধুনিয়া পিৰামিড নহয় আৰু এটা ফ্ৰক টাইপৰ যেনেকৈ তলৰ পৰা ওপৰৰ ৰলে সৰু হৈ আহে হেনেকুৱা শেপৰ কৰিবৰ কাৰণে আপুনি দুটা সাইজৰ কেক ল'ব মই ইয়াতে 8 ইঞ্চ আৰু 6 ইঞ্চ লৈছো তাৰ পিছত আমি হুইপ ক্ৰীমখিনি হুইপ কৰি লম আৰু হুইপ ক্ৰীমৰ ডিজাইনটো ভাল আহিবৰ কাৰণে অলপকৈ যদি আপোনাৰ বেছি ক্ৰীমৰ কাম আছে যেনেকৈ এটা ডল কেকটো অলপ বেছি হুইপ ক্ৰীম লাগিব গৰমৰ দিন হয় এসি ৰুমত সাজেষ্ট কৰে কিন্তু যদি এসি নাই বা এসি যাৰ থাকে হিহঁতেও সাধাৰণতে বেডৰুমতে থাকে ডাইনিং ৰুমত খুব কম সেইকাৰণে যেতিয়া হুইপ ক্ৰীমটো অলপকৈ হুইপ কৰি পেলাই বস্তুখিনি বনাব তেতিয়া ডিজাইনবিলাক ভাল আহে এয়া সব মই ফাৰ্ষ্ট অলপ হুইপ কৰি লৈছো আৰু হুইপ ক্ৰীমটো কেতিয়া হুইপ হৈ যায় কিমান যোনটো নন ডেইৰী মই হুইপ ক্ৰীম লৈছো এটো মোৰ হুইপ কৰোঁতে 4 মিনিটছ লাগিছে ফাৰ্ষ্ট 1 মিনিট অকণ স্লো তাৰপিছত অকণ ফাষ্টকৈ মানে বিটাৰডাল চলাই দিব তাৰপিছত এয়া হুইপ ক্ৰীম ৰেডি হৈ যাব গম পাই যাবেন কেনে সফট এনেকুৱা পিক ফৰ্ম হয় আৰু বাতিটো উল্টাই চাব পৰা নাই যদি বাস আমাৰ হুইপ ক্ৰীম ৰেডি হৈ গৈছে এতিয়া আমি আমাৰ কেক ডেকোৰেশন to start करो মোটা হিয়া জুগাৰ মই মানে খালি সব বস্তু জুগাৰ কৰি থাকো কাৰণ নন বেকাৰ মই কোনো প্ৰফেশনাল বেকাৰ নহয় মোটা দেবিলাক পাইপিং বেগ সেগিবিলাক নাই সেই কাৰণে মই আৰু এগিটাল এই নজেল গিটা কৰপা কিনিছো মই লিংকটো দি দিম বহুত বেছি কষ্টলি নহয় আৰু জুগাৰু নজেলটো কেনেকৈ বনাই মই নেক্সট ভিডিও আনিম এটা মই পুৰবিৰ গাখীৰ পেকেট লৈছো পাইপিং বেগ হিচাপত ধোৱা মেলাৰো ঝঞ্ঝট নাই ইউজ কৰিছো পেলাই দিছো তাৰপিছত এটা হুইপ ক্ৰীমটো ভৰাই লৈছো তাৰপিছত আমি এতিয়া এই যোনটো কেকৰ ৰাউণ্ড টেবল বাই কেক বৰ্ড এটো যদি নাই পায়ে যায় আপোনাৰ যিকোনো বেকাৰী শ্বপত নাথাকিলে মই এমেজনৰ পৰা কৰপা কিনিছো সপোজ আপুনি বিচাৰি নাই পোৱা তেও মানে বজাৰত কিনাতছে তো সস্তাতে হ'ব কেকটো তো হেতু মই আপোনাৰ লিংকটো শেয়াৰ কৰি দিম ইয়াতে মই সুগাৰ সিৰাপ লৈছো সুগাৰ সিৰাপটো কেনেকৈ বনাব গৰম পানী কৰিব ইজি যোনটো প্ৰসেস গৰম পানী কৰিব তাতে পিচি থোৱা চেনি মিক্স কৰি দিব যিমান লাগে আৰু এতিয়া মই ইয়াতে বৰ্ডাৰটো যাতে যেহেতু মই কৈছো মই প্ৰফেশনাল বেকাৰ নহয় মই মোৰ লাগিছে যে মই যদি বনাও বা মোক যদি বহুতে দেখে বহুতে বনাব চেষ্টা কৰিব কাৰণ মোৰ দেখা বনোৱা ষ্টাইলতে গম পাইছে যে মই প্ৰফেশনাল বেকাৰ নহয় মই কতো শিকাও নাই মই দেখো কেক বিলাক তেতিয়া মই ভাবো যে এটো এনেকৈ কৰি চাওচোন হয় নে নাই তো ভাবোতে মানে কৰি চাওতে হৈ গ'ল আৰু ট্ৰাষ্ট মি মই এই বাৰ্বি কেকটো যেটো বনাই আছো এটো মোৰ একদম এক্সপেৰিমেন্টাল হয় এটো ফাৰ্ষ্ট মই বাৰ্বি কেক বনাই আছো আৰু ইয়াতে ফ্লেভাৰিঙৰ কাৰণে যিকোনো ক্ৰাশ লৈ ল'ব পাৰে মই ইয়াতে ষ্ট্ৰবেৰী ক্ৰাশ লৈছো অকমান আৰু মই পিছত ফ্লেভাৰৰ কেক বেলেগ আনিম কেনেকৈ বনাও কি দিওঁ হেতু মই পিছত শেয়াৰ কৰিম আপোনালোকৰ লগত এইটো অকল কেক ডিজাইনিংটো এইটো যোনটো এতিয়া এটা সব দেখিছে তলৰটো অকমান ডাঙৰ কেক ওপৰটো অকমান সৰু ওপৰটো যেহেতু আৰু অকমান সৰু যেহেতু আমব্ৰেলা কাটটো অকমান দিব লাগিব আৰু এইটো সব মই মাজৰ এই পইণ্টটো এই কাৰণে কৰি লৈছো যে পুতলা যোনটো টপটো কেক টপাৰটো হেতু মই ইয়াতে মাজৰখিনি তাৰমানে দিম আৰু ইয়াতে মোৰ তাত হৈছে মই যে অলপ যে কি বুলি কওঁ কৰক টাইপৰ চাকুটো মোৰ তাত নাই তো প্লেন চাকু দি মই ভালকৈ কাটিব পাৰি যি পাৰিছো আৰু অলপ কাটি দিছো যাতে কেকটো ফ্ৰকৰ ডিজাইনটো আহি যায় তাৰপিছত কেকটো কভাৰ কৰিবৰ কাৰণে ৰাফলি আপুনি পাইপিং বেগটো ল'ব চাৰিওফালে ঘূৰাই দিব আৰু চুৰিখনি ৰাফলি এইটো কেক কভাৰ কৰিলে হ'ল যিহেতু আমি ইয়াতে কি ফ্ৰকৰ ডিজাইন দিম আৰু ইয়াতে কেকৰ কাভাৰিংটো বহুত বেছি স্মুথ নহলেও কোনো কথা নাই কাৰণ এনেও যি ডিজাইন দি ফ্ৰকৰ ডিজাইন দি তলৰ বস্তুখিনি এনে ঢাকা যাব তো বহুত বেছি ক্ৰীম এটো লেয়াৰত কেকটো কভাৰ কৰিবৰ কাৰণে ইউজ কৰি লাভ নাই যাতে ডিজাইনটো আমি দিব পাৰো সেই শেপটো কেকখিনি কভাৰ কৰিলে হ'ল ইয়া চাৰিওফালে এই ৰাউণ্ড টেবলখনো
মই ডেসক্ৰিপশন বক্সত দি দিম 400 रुपीसত পাই যায় তো মই আপোনাক ডেসক্ৰিপশন বক্সত লিংকটো শেয়াৰ কৰিম তাৰ পিছত আমি অকমান টাইম ফ্ৰিজত কেকটো থৈ দিম আৰু যি কালাৰ আমি হুইপ ক্ৰীমটো মানে ফ্ৰকটো বনাম হেতু হিচাপত মই এটা পিংক কালাৰ মানে ৰেড দিছিলো ৰেডটো যিহেতু এটো লিকুইড কালাৰ এটো ৰেড প্ৰপাৰ ৰেড নহয় প্ৰপাৰ ৰেড হ'ব কাৰণে জেল কালাৰ ল'ব লাগিব এটা 10 মিনিটস মই এটো হোৱাৰ পিছত এটো মই পুতলাটো ইয়াতে ঘুমাই দিছো এই পুতলাটো পাই যায় ক'ত পাই মই লিংক দি দিম আপুনি যিকোনো কিবা যদি পুতলা আছে হেতু ইয়াতে ভৰাই দিব পাৰে কোনো কথা নাই ডিজাইনটো আহিব লাগে আৰু মই ইয়াতে কোনো পারফেক্ট ডিজাইন ইটো ডিজাইন বনাম বুলি লোৱা যেহেতু বাৰ্বি কেক হবহে লাগে তো মই ইয়াতে কি কৰিছো চাও মই সব ডিজাইন দিছো কিন্তু সব ডিজাইন দিয়াৰ পিছতো যে কেকটো যে ইমান ধুনিয়া হলাইছে কোনো কোৱা নাই কোনো ভাবাও নাই যে এটো মানে মই বনাইছো সঁচা কথা কওঁ যদি মানে সবে আচৰিত হৈ গৈছে যে মই এটো কি বনালো কেনেকৈ বনালো মোৰ ঘৰৰ মানুহবিলাক মানে আচৰিত হৈ গৈছে যে এটো মই কেনেকৈ বনালো কিন্তু আপুনিও আৰামছে কেক দুটা বনাই পেলাই ডিজাইনটো কিমান ইজিলি মোক দেখি পেলাই তো গমে পাইছে যে যেহেতু মই এটা নন বেকাৰ কতো প্ৰফেশনাল ট্ৰেইনিং নাই লা মই যদি বনাব পাৰো আপুনি ঘৰতে কেকটো একদম বনাব পাৰে নিজৰ কাৰণে বনাব পাৰে নিজৰ ফ্ৰেণ্ডৰ কাৰণে আৰু কাবাৰ নিয়াৰ ওৱান আপুনি গিফট কৰিব পাৰে কেকটো যদি আপুনি গিফট হিচাপত দিয়ে কিমান ভাল লাগিব দিও ভাল লাগিব আৰু যদি কোনবা আপোনালোকৰ ঘৰত প্ৰিন্সেছ আছে মানে ছোৱালী তেতিয়াহ'লে এই কেকটো দিব কাৰণে বেষ্ট গিফট হয় খুশ হৈ যাব একদম আৰু মই ইয়াতে চাওক এই লিফ নোজেলটো লৈছো লৈ পেলাই ৰাফলি ডিজাইন কৰি আছো অকমান এটা ৱেভ টাইপৰ কৰি দিছো যাতে মানে ফ্ৰকটো বেবি ফিলিংটো আহে আৰু সাথে মই পিংক কালার নোজেল লৈছো এটা যিকোনো এটা ডিজাইন দি দিছো আৰু সব পুৰবি গাখীৰৰ পেকেট পুৰবি গাখীৰ যদি আপোনালোকে পুৰবি গাখীৰ আমুল গাখীৰ এনেকুৱা টাইপৰ পেকেট ইউজ কৰে তাহলে পেকেটবিলাক পেলাই নিদিব ধুই ধাই সোমাই থৈ দিব তাৰ পিছত সব মই এটা ৰজেট ডিজাইন বনাইছো ৰজেটটো একো নাই ষ্টাৰ নোজেলটোকে এটা পাক ঘূৰাই দিলে হেতু ৰজেট ডিজাইন হৈ যায় আৰু মই ইয়াতে অকল ষ্টাৰ বিলাক বনাই যাইছো টুপটুপিয়া সব এনেকে তো গোটেইখিনি নাই দেখুৱা এনে দেখুৱাই লাভ নাই সেম বস্তু ষ্টাৰ দিছো হোৱাইট কালাৰ ইয়েলো কালাৰ আপুনি আপোনাৰ মন পছন্দৰ যিকোনো কালাৰ লৈ পেলাই আৰু বাৰ্বি কেকটো এনেকে বনাব পাৰে আৰু এনেকুৱা মই বহুত ভিডিঅ' আনিম অকল ৰেচিপি বুলি নহয় তাৰমানে মই এটা নন বেকাৰ বা মই একোৱে বহুত বেছি ভালকে নাজানিছিলো কিন্তু ষ্টিল মই ট্ৰাই কৰি পেলাই কেনেকৈ কি কৰিম বহুত ভিডিঅ' ট্ৰেভেল ব্লগ আৰু বহুত কিছুমান এক্সপিৰিয়েঞ্চ কিছুমান যি মই পাৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেইবিলাক এণ্টাৰটেইনমেণ্ট বুলি যদি ধৰি পেলাই মোৰ লগত এণ্টাৰটেইনমেণ্ট হ'বলৈ মোৰ লগত বহুত কথা পাতিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'ছবোৰ প্লিজ চাব মোৰ চেনেলটোৰ নাম হ'ল A to Z এণ্টাৰটেইনমেণ্ট চেনেল আৰু মই কিছুমান ৰেচিপিও শ্বেয়াৰ কৰিম মোৰ কথা যি থাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এয়া চাওক কেকটো ইমান বেছি ধুনীয়া অকল স্প্ৰিংকলবিলাক মই দি দিছো নিদিলেও কেকটো সিমানে ধুনীয়া আছে বাই চান্স আপোনাৰ স্প্ৰিংকলটো দিলে আপুনি যদি নিজে কেক বনায় আৰু কাবাৰ কাৰণে কেক বনাব খুজিছে তেতিয়াহ'লে আপুনি আনি থ'ব পাৰে অকণমান মানে স্প্ৰিংকলটোৰ মই লিংকটো মই আপোনাক পঠাই দিম ডেসক্ৰিপশন বক্সত ইয়াতে অকমান গোল্ডেন স্প্ৰিংকল টাইপৰ মই অকমান দি দিছো যাতে কেকটো ঠিক গ্লিটাৰী ভাৱটো আহে ধুনীয়া হৈছে ন কেকটো টেষ্টিও বহুত হৈছে আৰু টেষ্টি কেনেকৈ হৈছে সেই টেষ্টি স্পঞ্জটোৰ কাৰণে মই বেলেগ ভিডিঅ' আনিম আৰু সেইকাৰণে মোৰ ভিডিঅ' চাই থাকিব আৰু ইয়াতে মই চব ডিজাইন একেলগে দি দিছো আপোনালোকৰ যোনটো ডিজাইন ভাল লাগে গোটেই ফ্ৰকটো একে ডিজাইন কৰিলেও সিমানে ধুনীয়া লাগিব অকণ স্প্ৰিংকল ছিটাই দিব বাছ বহুত ধুনীয়া লাগি যাব দিয়া ইমান ধুনীয়া হৈছে ন মোৰে দেখি পেলাই বিৰাট ভাল লাগিছে কেকটো মানে মনটো খুশ হৈ যায় এনেকুৱা বস্তু বনাই থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ কাৰণে আৰু চাই থাকিব